হেল্ল' সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি লৈ আহিছোঁ মই ADRE গ্ৰেড 4ৰ পৰীক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ অতি প্ৰয়োজনীয় প্ৰশ্ন উত্তৰ। আশা কৰিছোঁ ভিডিঅ'টোৰ পৰা আপোনালোক সকলোৱে উপকৃত হ'ব। এতিয়া পলম নকৰাকৈ বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ। আজিৰ প্ৰথম প্ৰশ্নটো, গোপীনাথ বৰদলৈৰ পিছত অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিষ্ণুৰাম মেধি। মনত ৰাখিবা, গোপীনাথ বৰদলৈৰ পিছত অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি। আৰু অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছে সৈয়দা আনোৱাৰা টাইমুৰ। পৰৱৰ্তী প্ৰশ্ন, অসমৰ নিম্নলিখিত কোনখন ঠাইক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি তেজপুৰ। তেজপুৰক জাউতিযুগীয়া প্ৰেমৰ চহৰ বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, হয়গ্ৰীৱ মাধৱ মন্দিৰ হাজোৰ কোন পাহাৰৰ ওপৰত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মণিকোট পাহাৰ। পৰৱৰ্তী প্ৰশ্ন, কোন চনত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1973 চনত। পৰৱৰ্তী প্ৰশ্ন, নিম্নলিখিত কোনখন ঠাইক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী। গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, অসম ঔদ্যোগিক উন্নয়ন নিগম কিমান চনত স্থাপন কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1988 চনত। পৰৱৰ্তী প্ৰশ্ন, বিশ্বৰ আটাইতকৈ পুৰণি খেলবিধ কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ধনুৰ্বিদ্যা। পৰৱৰ্তী প্ৰশ্ন, ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গোমধৰ কোঁৱৰ। গোমধৰ কোঁৱৰ ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমজন অসমীয়া। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত প্ৰতিষ্ঠা কৰা হৈছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ডিব্ৰুগড়। অসমৰ প্ৰথম মেডিকেল কলেজ ডিব্ৰুগড়ত প্ৰতিষ্ঠা কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। মনত ৰাখিবা, অসমৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, জাতিংগা অসমৰ কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডিমা হাছাও। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোন ঠাইত মুখা সজোৱা কাৰ্য প্ৰধানতাৰে চৰ্চা কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাজুলী। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনখন জিলাত শ্ৰীসূৰ্য পাহাৰ অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গোৱালপাৰা। পৰৱৰ্তী প্ৰশ্ন, অসমৰ পৰা কিমানজন সাংসদ লোকসভালৈ নিৰ্বাচিত কৰা হয়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 14জন। পৰৱৰ্তী প্ৰশ্ন, অসমৰ কোনখন ঠাই হিন্দু, ইছলাম আৰু বৌদ্ধ এই তিনিটা প্ৰধান ধৰ্মাৱলম্বী লোকসকলৰ সংগমস্থল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হাজো। পৰৱৰ্তী প্ৰশ্ন, কোনজন আহোম ৰজাই শিৱসাগৰৰ পৰা যোৰহাটলৈ ৰাজধানী স্থানান্তৰ কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গৌৰীনাথ সিংহ। পৰৱৰ্তী প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন কোন পুথিৰ সাৰাংশ? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভাগৱত। মনত ৰাখিবা, শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কীৰ্তন ভাগৱত পুথিৰ সাৰাংশ।
পৰৱৰ্তী প্ৰশ্ন অলিম্পিক খেল কেইবছৰৰ মূৰত পতা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4 বছৰৰ অন্তত। অলিম্পিক খেল 4 বছৰৰ অন্তত পতা হয়। পৰৱৰ্তী প্ৰশ্ন অসম বুৰঞ্জীত শুক্লধ্বজ কি নামেৰে জনাজাত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিলাৰায়। পৰৱৰ্তী প্ৰশ্ন কোনজন শিখ গুৰুৱে ধুবুৰীত বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৰু টেগ বাহাদুৰ। পৰৱৰ্তী প্ৰশ্ন অসমৰ আচাৰীকান্দি নামৰ গাঁওখন কিহৰ বাবে বিখ্যাত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি টেৰিকটা। পৰৱৰ্তী প্ৰশ্ন আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্টৰ লেখক কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বাণীকান্ত কাকতি। পৰৱৰ্তী প্ৰশ্ন কোনজন অসমীয়া সাহিত্যিকক উপন্যাস সম্ৰাট বুলি কোৱা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰজনীকান্ত বৰদলৈ। পৰৱৰ্তী প্ৰশ্ন বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চুডাংফা। বামুণী কোঁৱৰৰ টাই আহোম নাম আছিল চুডাংফা। পৰৱৰ্তী প্ৰশ্ন আহোমসকলে কোন চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1228 চনত। পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিমা দাস। পৰৱৰ্তী প্ৰশ্ন কুশল কোঁৱৰক কোন বছৰত ফাঁচি দিয়া হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1943 চনত। 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। পৰৱৰ্তী প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচন কোনে পৰিচালনা কৰে? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভাৰতৰ নিৰ্বাচনী আয়োগে। পৰৱৰ্তী প্ৰশ্ন 1894 চনটো তলৰ কোনটো ঘটনাৰ সৈতে জড়িত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পথৰুঘাট বিদ্ৰোহ। পৰৱৰ্তী প্ৰশ্ন অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ সৈয়দা আনোৱাৰা তাইমুৰ। পৰৱৰ্তী প্ৰশ্ন অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন কেতিয়া অনুষ্ঠিত হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1937 চনৰ 7 এপ্ৰিল তাৰিখে। পৰৱৰ্তী প্ৰশ্ন ভাৰত ৰত্ন বঁটাৰে পুৰস্কৃত হোৱা প্ৰথম শিক্ষামন্ত্ৰী কোন আছিল? ইয়াতো 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আবুল কালাম আজাদ। মনত ৰাখিবা ভাৰত ৰত্ন বঁটাৰে আবুল কালাম আজাদক পুৰস্কৃত কৰা হৈছিল। পৰৱৰ্তী প্ৰশ্ন বহুৱা নৃত্য নিম্নলিখিত অসমৰ কোন সম্প্ৰদায়ৰ পৰম্পৰাগত অনুষ্ঠান? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি সোণোৱাল কছাৰী। পৰৱৰ্তী প্ৰশ্ন 2013 চনত গুৱাহাটীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি কোন আছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ইমৰান শ্বাহ। পৰৱৰ্তী প্ৰশ্ন হোজাগিৰি কোনখন ৰাজ্যৰ প্ৰসিদ্ধ লোকনৃত্য? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ত্ৰিপুৰা। পৰৱৰ্তী প্ৰশ্ন কুম্ভ মেলা কিমান বছৰৰ অন্তৰে অন্তৰে আয়োজন কৰা হয়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 12। মনত ৰাখিবা কুম্ভ মেলা 12 বছৰৰ অন্তৰে অন্তৰে আয়োজন কৰা হয়। পৰৱৰ্তী প্ৰশ্ন নৱগ্ৰহ মন্দিৰ কোন পাহাৰৰ ওপৰত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিত্ৰাচল হিল। পৰৱৰ্তী প্ৰশ্ন সাহিত্য ৰত্ন উপাধিৰে বিভূষিত অসমীয়া সাহিত্যিকজন কোন? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। পৰৱৰ্তী প্ৰশ্ন কাক অসমীয়া ব্যাস বুলি কোৱা হয়?
তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাম সৰস্বতী। ৰাম সৰস্বতীক অসমীয়া ব্যাস বুলি কোৱা হয়। পৰৱৰ্তী প্ৰশ্ন, অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে কাক নিযুক্তি দিয়া হৈছে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হিমা দাস। হিমা দাসক অসমৰ প্ৰথম ক্ৰীড়াদূত হিচাপে নিযুক্তি দিয়া হৈছে। পৰৱৰ্তী প্ৰশ্ন, বাউলী কবি কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কমলানন্দ ভট্টাচাৰ্য। উত্তৰ পূবৰ কিমানখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা কৰে? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 4খন ৰাজ্যই। পৰৱৰ্তী প্ৰশ্ন, অসমৰ পৰা প্ৰথম আম্বেদকাৰ বঁটা বিজয়ী কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চেতন দাস। চেতন দাস অসমৰ পৰা প্ৰথম আম্বেদকাৰ বঁটা বিজয়ী। পৰৱৰ্তী প্ৰশ্ন, 2023 চনত কোনে চুকাফা বঁটা লাভ কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ DN বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, অযোধ্যাৰ ওচৰত বৈ যোৱা পবিত্ৰ নদীখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি সুৰজু নদী। অযোধ্যাৰ ওচৰত বৈ যোৱা পবিত্ৰ নদীখনৰ নাম হৈছে সৰজু নদী। পৰৱৰ্তী প্ৰশ্ন, ডক্টৰ BR আম্বেদকাৰৰ সমাধি ক্ষেত্ৰৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চেতিয়া ঘাট। পৰৱৰ্তী প্ৰশ্ন, কোন চনত অসম সাহিত্য সভাই লক্ষ্মীনাথ বেজবৰুৱাদেৱক ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1931 চনত। লগতে মনত ৰাখিবা 1931 চনত অসম সাহিত্য সভাৰ শিৱসাগৰ অধিৱেশনত নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ সভাপতিত্বত লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ উপাধি প্ৰদান কৰা হয়। পৰৱৰ্তী প্ৰশ্ন, সৌৰজগতৰ সকলোতকৈ গৰম গ্ৰহ কোনটো? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি শুক্ৰ। পৰৱৰ্তী প্ৰশ্ন, প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক কোন? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ভট্টদেৱ। প্ৰথম অসমীয়া গদ্য সাহিত্যৰ লেখক হৈছে ভট্টদেৱ। পৰৱৰ্তী প্ৰশ্ন, জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি মিৰি জীয়ৰী। জনজাতীয় জীৱনৰ আধাৰত ৰচিত প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হৈছে মিৰি জীয়ৰী। পৰৱৰ্তী প্ৰশ্ন, অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি লক্ষ্মীনাথ বেজবৰুৱা। পৰৱৰ্তী প্ৰশ্ন, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো থকা পাহাৰখনৰ নাম কি? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মণিকোট পাহাৰ। পিছৰ প্ৰশ্নটো চাবলৈ, পিছৰ প্ৰশ্নটো হৈছে ভাৰতৰ বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দেহৰাদুন। পৰৱৰ্তী প্ৰশ্ন, 1975 চনত জৰুৰীকালীন অৱস্থা ঘোষণাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ। কোনখন চহৰক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়? তলৰ অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ যোৰহাট। যোৰহাটক অসমৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। পৰৱৰ্তী প্ৰশ্ন, 150খন T20 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ কোন? এনচাৰটো সকলোৱে কমেণ্ট কৰা।
তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ৰোহিত শৰ্মা। মনত ৰাখিবা 150খন টি20 আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰা প্ৰথমজন পুৰুষ খেলুৱৈ হৈছে ৰোহিত শৰ্মা। পৰৱৰ্তী প্ৰশ্ন, কোন ঠাইক পূবৰ আমাজন বুলি জনা যায়? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি দিহিং পাটকাই। দিহিং পাটকাইক পূবৰ আমাজন বুলি জনা যায়। পৰৱৰ্তী প্ৰশ্ন, কুমাৰ ভাস্কৰ বৰ্মাৰ সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় কোনখন জিলাত অৱস্থিত? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নলবাৰী। কুমাৰ ভাস্কৰ বৰ্মাৰ সংস্কৃত আৰু প্ৰাচীন অধ্যয়ন বিশ্ববিদ্যালয় নলবাৰীত অৱস্থিত। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1963 চনত। 1963 চনত অসমৰ পৰা নাগালেণ্ডক পৃথক কৰা হৈছিল। পিছৰ প্ৰশ্নটো, প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? তলৰ অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1951 চনত। 1951 চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল।